নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বিএবি ইউটিউব চেনেললৈ। এই মুহূৰ্তত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 বৰ্ষত কম্পাৰ্টমেণ্টেল এক্সাম দিছিল সিহঁতৰ ছাত্ৰ ছাত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে সিহঁতে ক'ত এডমিশ্যন কেনেকৈ ল'ব আৰু যিসকল ফেইল কৰিছে সিহঁতে কি কৰিব হ'ব এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰা হৈছে। বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীণত দেখুওৱা হৈছে মুঠ 23,903জন কেণ্ডিডেটে এক্সাম দিছিল 2023 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সাম। তাৰ মাজতে 12,861জন পাছ কৰিছে। ইয়াতে পাছ কৰা ষ্টুডেণ্টে কেনেকৈ ক'ত এডমিশ্যন ল'ব, কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এডমিশ্যন লওঁতে সবিশেষ ভিডিঅ'টোৰ মাজেৰে কৈ আছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব বিচাৰিছে সিহঁতৰ প্ৰথমতে লাগিব কাষ্ট চাৰ্টিফিকেটটো আৰু পাছপৰ্ট চাইজ ফটো আৰু সেৱা দিয়া মাৰ্কশ্বিটটো। আৰু যিহঁতে ফেইল কৰিছে সিহঁতে এতিয়া এটাই অপশ্যন আছে 2023ত এক্সাম দিয়াৰ, আৰু সেইটো এক্সাম দিবলৈ ছাৰসকলৰ লগত ডিছকাছ কৰিব লাগিব। ছাৰসকলক জনাব লাগিব যে মই 2023ত এক্সাম দিম।